অলপ হাতুৰি দিয়া তুমি আইফোন ডিসপ্লে দিও নেকি তো মানে বুকুৰ লুম বহুত আছে সানি দেউলি তো হেল্ল' গাইজ তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে আন এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এইকেইদিন গৰমৰ কথাটো ক'বই নোৱাৰি কেনেকুৱা এটা গৰম পৰিছে চ' সেইকাৰণে ভাবিছিলোঁ অলপমান ৱাটাৰফল বিচাৰি যাওঁ আজি কিন্তু এনেকৈ ভাবি থাকোঁতে আজি মানে বতৰটো অকণমান মানে চাট দিছে মানে এনেকুৱা নহয় গৰমটো আছেই মানে কেনেকুৱা হৈছে ৰ'দ নাই কিন্তু মানে কেতিয়াবা এনেকুৱা হয় মানে ৰ'দ নিদিয়ে কিন্তু গৰমটো মানে এইটো মানে অলপ বেলেগ ধৰণৰ গৰম সেইটো মানে ক'ব নোৱাৰি আৰু যোৱা কথা আছিল মানে 11টা মানতে কিন্তু এতিয়া 2টা মানে বাজিল মানে লগৰ কেইটামান আছে টাইম দি কিনে নাযায় চ' মানে অলপ বেয়া লাগে চ' সেইকাৰণে আৰু ৰখোতে মানে এনেকুৱা হৈছে মানে অলপ 2 টপ 3 টপ মান বৰষুণে আহিল মানে এই শুনি লাগিছে জীৱনটোত ধেই আৰু এতিয়া যাওঁ গাইছ আৰু এতিয়া বহুত সময় ফাইনেলি ৰখাৰ পিছত এই আমাৰ মহাজন আহি পালে এই মানে মোৰ মানে ইমান গাইছ কোনোবাই আৰু 2টা বজাত গা ধুব যায় না অলপ গা ধোৱা এক্সাইটমেণ্ট থাকে মানে 11টা 12টা মানত যাম কিন্তু এতিয়া বাজিল 2টা এতিয়া যাইছোঁ অমৰে ৰখি অতিষ্ঠ হৈ গৈছে মানে এতিয়া যাইছোঁ দেই গাইছ তো গাইছ এতিয়া আহি পালোঁ মানে মিৰ্জা আৰু ইফালে অমৰ আহি পালা চৌন আহি পালা কিবা কবি নেকি মানে ৰখাৰ কথা 10টাৰ পৰা ৰখছো নেকি হা বেছি ৰখা নাই 4 ঘণ্টা মান 4 ঘণ্টা ৰখছো বেছি ৰখা নাই ইয়াত ধৰি ধৰি মানে আৰু বতৰ আছোচোন আজি অন্যদিনা ৰ'দত মানে উত্তাপত থাকিব নোৱাৰি আৰু আজি মানে বতৰ এই জীৱন এতিয়া মিৰ্জা পালোঁ এতিয়া আজিল 2টা পাৰ হৈ গ'ল যাবি মানে যাওঁচোন ক ভাই আৰু এতিয়া আমি যাই আছোঁ আৰু উদিতে মানে মিনি ব্লগ বনাই আছে কিন্তু বহুত কেইটা আজিকালি মিনি ব্লগ এটাও আপলোড হোৱা নাই 1 ঘণ্টাৰ মিনি ব্লগ হয় মানে আৰু ইফালে আমি কিবা অকণমান লৈ ল'লোঁ মানে মেইন কথাটো হৈছে আমাৰ ভোক লাগিছে আৰু ইহঁতকেইটা মানে বঢ়িয়াকৈ দুপৰীয়া ভাত সাজ মাৰি আহিছে ক'ত ভোক লাগে তথাপি খাম নহয় 2টাতে এনচু চিঙিৰা 2টা ন এতিয়া আমি খাই লওঁ গাইছ তো গাইছ ইফালে চাব পাৰে কি ধুনীয়া নাজাৰা এটা হৈছে আৰু ইফালে ভাই অলপমান মানে ৰ'দটো আহিছে অলপ ৰ'দটো আহিলে ভাল লাগে এইকেইদিন মানে যেনেকুৱা এটা গৰম দি আছিল আজিও দিছিলে কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে অলপমান মানে সেই কৰিছিল ন উদিত বৰষুণ দিছে তো অকণমান ৰ'দটো লাগে যদিকে ইমান কষ্ট কৰি আহিছোঁ গাটো ধুই কিনে ভাল লাগে তো ইফালে চাব পাৰে কি ধুনীয়া চাহ বাগিচা আৰু ইফালে আমি গৈছোঁ ভাল পৰিৱেশ এটাত আৰু ইফালে উদিত অমৰ আছে অতিষ্ঠ হৈ গৈছে মানে এতিয়া আমাক ৱাটাৰফলটো লাগে আৰু আমি এতিয়া চান্দুবি ফালে যাই আছোঁ বাৰেগাঁও যাওঁনে কোনটো ৱাটাৰফল নাজানো এতিয়া গৈ চাওঁ ক'ত যাবি উদিত এতিয়ালৈকে আমাৰ ঠিকেই হোৱা নাই তো এতিয়া বলক গৈ আছোঁ আৰু এনেকৈ চাহ বাগিচা মাজে মাজে গৈ আমি এটা চখ পালোঁ গাড়ী লিক আৰু আমি যদিকে মিৰ্জা ফালৰ পৰা আহিছিলোঁ চ' আমি সেইকাৰণে লেফ্ট চাইডে সোমাই দিলোঁ ইয়াতে হেনো এটা মজা ৱাটাৰফল আছে চ' বলকচোন যাওঁ তো গাইছ আমাৰ মানে বাৰেগাঁও যোৱা প্লেন আছিলে কিন্তু বাৰেগাঁও আমি যোৱা বছৰ গৈছিলোঁ আপোনালোকে যদি ভ্লগ চাই গম পাব চ' সেইকাৰণে বেলেগ এটা ৱাটাৰফলত যাই আছোঁ কি ৱাটাৰফল নামটো ক'লে উদিত পাটগাঁৱৰ ইফালে কিবা বুলি কয় চ' এইবাৰ তাকে যাই আছোঁ নামটো নাজানো আৰু চ' পিছত জানিম হয়তো আৰু ইফালে অমৰ আছে অমৰ কবি নেকি কিবা এক্সাইটমেণ্ট নাই নেকি কাৰণটো হা 3টা বাজিল চনো কবি কিবা হা ৰাতি হ'ল মানে এই উদিত কি হ'ব এনেকে মানে একো নহয় দে ৰাতি পানীৰ টেংকিতে ধুই যাওঁ নেকি গাইছে এইটো পানীৰ টেংকি মানে দাদা হাত চাইড দি অলপ চ' এতিয়া আমি এখন গাঁৱৰ ভিতৰে যাই আছোঁ আৰু এইখিনি পাটগাঁও বুলি কয় চাগে আৰু আমি ৱাটাৰফলটোত গৈ আছোঁ মানে হাচুৰ নামটো হাচুৰ হয় না হাচুৰ ৱাটাৰফল চ' এইমাত্ৰ গম পালোঁ এতিয়া গৈ আছোঁ চাওঁ আৰু এইটো মানে অকণমান সৰু চাগে যদি আৰু ভাগাতকৈ যদি বহুত বেছি সৰু হয় 100 মাৰিম দেখোন বোলে একদম কম আৰু তাৰমানে দমকলৰ নিচিনা পানী আহিছে সেইখিনি বোলে দেচোন কিমান ডাঙৰ মানে বাৰেগাঁৱতো ডাঙৰ হয়তো চবেই জানে হা এইখিনি বাৰু মেঘালয় আৰু নেটৱৰ্ক আৰু ইফালে নেটৱৰ্ক চেটৱৰ্ক মানে বন্ধ হৈ গৈছে গাইছ তো গাইছ যিখিনি জেগা মানে আহি পাইছোঁ আৰু ইফালে কিবা জিমৰি গাঁও আছে আৰু আমি যাম মানে হাচুৰ ৱাটাৰফলত আৰু এতিয়া অলপমান মানে সেই হৈ গৈছে তো 1 ছেকেণ্ড ৰ'ব এইখিনিতে মানে মোৰ এটা ভুল হ'ল মানে আমি যিটো ৱাটাৰফলত গৈ আছোঁ সেই গাঁওখনৰ নামেই হৈছে জিমৰি গাঁও চ' আমি জিমৰি গাঁৱতে গৈ আছোঁ মানে ৱাটাৰফলটোত হা এৰিছোঁ ন তো গাইছ মানে লোকেশ্যনটো আমাৰ ভুল হৈ আছে মানে হাচুৰ ৱাটাৰফলটো বিচাৰি পোৱা নাই ইয়াতে মানে কমলা বাগান এখন আছে চ' তাৰে ওচৰত বুলি কৈছিলে কিন্তু এতিয়া চাওঁ বাৰু
তো গাইছ আমি মানে ভুলতে মানে একদম সিফালকলৈকে গৈছিলোঁ আৰু ইফালে মানে ইফালে আছে হাউচৰ নহয় হাউচৰ জিমিৰ গাঁও ইফালে মানে ৱাটাৰফলটো এইটো ফালে আছে আৰু বেয়া ৰ'দ দিছে গাইছ এতিয়া যাওঁ আৰু ইফালে মানে নেটৱৰ্ক চেটৱৰ্ক অকণমান কম পায় নাপায়েই দিয়ক একদম জিঅ' চিঅ'টো নাপায়েই এয়াৰটেল অকণমান পাই চাগে পুলিত এয়াৰটেল পায় ন অকণমান এয়াৰটেল পায় অকণমান জিঅ'টো নাপায় এতিয়া যাওঁ আৰু হা আহিছে এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি আহিলোঁ আৰু এইখিনি এতিয়া পাৰ কৰি যাব লাগিব আমি ৱাটাৰফলটো সিটো ফালে আছে তো এতিয়া গৈ আছোঁ অমৰত মানে গ'লে কি হ'ল দিদি হা কিবা কৈছা নেকি কি হ'ল তাতে বনাবা আহা এতিয়া আমি গৈ আছোঁ এক্সপেক্ট কৰি আহিছোঁ যাতে অলপ ভাল চাই পাওঁ আৰু নতুন নতুন ৱাটাৰফলত গিয়ে ভাল লাগে ন বাৰেঙত বহুতবাৰ গৈছোঁ ত' সেইকাৰণে এইটোত আহিছোঁ হাউচৰ আছিল ন অঁ ভাল লাগে এইটোত আপোনালোকে আহিব পাৰে ইয়ালৈ আমি চাই লওঁ ৰিভিউটো দিম তাৰপিছত চ' ফাইনেলি ৱাটাৰফলটো পালোঁ আৰু ৱাটাৰফলটো এইটোৱে আৰু অমৰ আৰু সোণত গৈছে মানে আগে ভাগে তাৰমান ৰ'ব নোৱাৰি ত' এতিয়া আমিও যাম এতিয়া অলপ এদিন যাবি না চলো ব'লা এতিয়া যাওঁ অলপ পিছৰ মানে অলপ ৰিক্সি হৈ আছে এইবিলাকত মোবাইলটো চাওঁ দেই শ্ল'টা মানত তো এইটো মানে মেইন কেছটো হৈছে মানে ইফালে মানে নথয় হয় না ইফালে মানে দোৱা অলপ হয় না নহয় দিদ এতিয়া মানে এটাই সাঁতুৰিব নাজানে চনুক বাহিৰে আমাৰ অমৰ আৰু আমাৰ তিনিটাক বাহিৰে কোনো সাঁতুৰিব নাজানে দিগদাৰ মানে অলপ হা চনু কৈ হা চনু আগত নেকি যে যোনে মানে সাঁতুৰিব পাৰে মানে সিহঁতৰ ৰিক্স নাই আমাৰ অলপ মানে ৰিক্স আছে দে গাইছ সেই লাগে না ঐ কিয়নো সেই চাচোন আৰু চনু ক'তনো চনু ক'ত এইটো গাইছ মই এক জাউৰি ধুলোঁ মানে হয় না আৰু ইফালে আছে ইহঁতকেইটা বঢ়িয়া হা সিফালে মানে অলপ সাঁতুৰিব পৰা হ'লে টেনশ্যন নাই মানে যাব পাৰি কিন্তু এইখিনি মানে বাৰু নথল মই দেখাই দিবা নেকি আমাৰ অলপ সাঁতুৰি দিয়াচোন হ'লে অলপ সাঁতুৰি দিয়া তুমি দে আহ বঢ়িয়া তলে দিব মানে বঢ়িয়া ঐ গাইছ মই সাঁতুৰিব নাজানো মই এটা বস্তু কৰা পাৰোঁ কিন্তু মানে ডুবিয়াব পাৰোঁ মানে অলপ ভাল ইফালে অলপ শিলত ফাইনেলি মই আহিলোঁ আৰু ইহঁতক কিবা লাগে বোলে এতিয়া কি লাগে আইফোন লাগে অলপ চাই লওঁ নেকি গাইছ মানে যদি বেয়া হ'ল কালি আৰু ফিৰাই দিব যাম দোকানখনত নাই কি দিব নেকি মোৰ মোবাইলটো অলপ সময় মানে বিৰতি দিলোঁ এইবাৰ মানে উৰিতৰ মোবাইলটো লৈ আহিছোঁ মানে মোবাইলটো পানী সোমিছে কাৰণে চাউণ্ডটো অহা নাই আৰু ইফালে কেইটা আছে এক জাউৰি মান ধুলে মানে উৰিততো দিং নেকি একবাৰ দিং নেকি অমৰ উৰিতে মানে কিয় হলকা নাছিল এতিয়াই গম পালোঁ উৰিতো মানে বুকুৰ লুম বহুত আছে চানি দেউলি হা আমাৰ চাচোন আমাৰ চব চিকনা আমাৰ দে জানমণি হা এতিয়া আমি লোকেশ্যনৰ পৰা ওলাই দিলোঁ আৰু বঢ়িয়া মজা লাগিল আজি কেনে লাগিল কেনে লাগিল চলি উদিত তাকো দে চনু বঢ়িয়া তো বঢ়িয়া লাগিল এতিয়া খোৱাৰ হে কথা কিবা এটা খাব লাগিল এই ৰাতিপুৱাৰ পৰা খোৱা নাই আকৌ হয় না উদিত আমাৰ খাই আহিছে ভাত কিন্তু আৰু এতিয়া আহি আমি মিৰ্জা পালোঁ আৰু ইয়াতে কিবা এটা খাবৰ কাৰণে ৰখিলোঁ যিহেতুকে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই চ' কিবা এটা খাই লওঁ আৰু ইফালে IPL চলি আছে আৰু ইফালে চনু ইফালে অমৰ আজি ফাইনেল কিবা ক'বা নেকি কিয় তুমি কাৰ ফেন RCB ডাইৰেক্ট ফেন নেকি হাৰিলেও আৰু চনু কাৰ ফেন আচ্ছা ই মানে কাৰো ফেন নহয় আৰু ইটো RCB ন RCB মই হায়দৰাবাদ আজি ফাইনেল পাইছোঁ নৰি আৰু ৰকবাৰ তো গাইজ মিৰ্জাত খাই লৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ আৰু উদিত বঢ়িয়া দিনটো গেল দেই ন
বঢ়িয়া আৰু চ' এতিয়া ভাগৰ লাগিছে বহুতখিনি আৰু আমি মানে দিনটো খোৱা নাছিলোঁ না এতিয়া ৰাতিকে খালোঁ অলপমান চ' সেইকাৰণে অলপমান গা চা কিবা লাগি গৈছে টাইমটো মানে পাৰ হৈ গৈছে ন চ' সেইকাৰণে অলপ বেয়া লাগিছে চ' যি কি নহওক চ' আজি ব্লগটো এইখিনিয়ে আছিলে আৰু আপোনালোকে যদি যাব বিচাৰে ইফালে ৱাটাৰফলত যাব পাৰে ভাল ৱাটাৰফলে আৰু ভাল মানে মজা ল'ব পাৰিব ন নেকি একদম আৰু তাতে বহুতকেইটা ৱাটাৰফল আছে বাৰেগাং আছে আৰু কিবা কিবি এনেকুৱা আছে আৰু চ' সেইটোৱে চ' আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ চ' যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই